বেবি লাৰ্ণিং ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি ঘৰতে প্ৰস্তুত কৰিব ওলাইছোঁ কাপোৰ ধোৱা চাবোন। কাপোৰ ধোৱা চাবোনৰ বাবে লাগিব প্ৰথমে কাষ্টিক চ'ডা, তাৰপিছত ময়দা, এক্সপায়াৰ্ড যোৱা হ'লেও বা ময়দা, তাৰপিছত পানী লাগিব, অকণমান চাৰ্ফ বা চেম্পু 2 পেকেট লাগিব, মিঠাতেল লাগিব, যিকোনো মিঠাতেল ল'ব পাৰে আপোনালোকে। মাস্কখন মই কথা কৈ থকাৰ বাবে পিন্ধি ল'ম বাৰু। তাৰপিছত ডাঙৰ পাত্ৰ লাগিব মিশ্ৰণ কৰিবলৈ। প্লাষ্টিক চ'ডাখিনি প্ৰথমে পানী সৈতে মিশ্ৰণ কৰিবলৈ এটা সৰু মগ বা প্লাষ্টিক কিবা ল'লেই হ'ল। প্লাষ্টিক চ'ডাখিনি মই অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ, ফ্লিপকাৰ্টৰ পৰা। ফ্লিপকাৰ্ট, এমাজন যিকোনো এটা এপছৰ পৰা আনিব পাৰে আপোনালোকে। প্লাষ্টিক চ'ডা 1.5 কাপ দিছোঁ। প্লাষ্টিক চ'ডা 1.5 কাপ দিছোঁ। ইয়াৰ লগত লাগিব পানী 4 কাপ। এতিয়া ভালকৈ মিশ্ৰণ কৰিব লাগিব। আমি বনাই দেখালে বুলিয়ে যে আপোনালোকেও বনাব লাগিব সেইটো কথা নহয়। প্লাষ্টিক চ'ডাটো বহুত ডেঞ্জাৰাছ হয়, বনাব পাৰি। প্লাষ্টিক চ'ডাখিনি পানীৰ সৈতে মিশ্ৰণ কৰোঁতে 5 মিনিট সময় মিশ্ৰণ কৰিব লাগে। মই হাত মোজাযোৰ ব্যৱহাৰ কৰিছোঁ, মানে প্লাষ্টিক চ'ডাটো বহুত ডেঞ্জাৰাছ হয়তো, হাত যদি ধৰক সম্ভাৱনা থাকে, সেইকাৰণে হাত মোজাযোৰ মই পিন্ধি লৈছোঁ। চোৱাটোতো বহুত অসম্ভৱ কথা। প্লাষ্টিক চ'ডা 5 মিনিট গুণা হৈ গ'ল। তাৰপিছত লাগিব আমাক মিঠাতেল 4 কাপ। লাগিব 4 কাপ। ভালদৰে গোলা নহয়, গোটা বান্ধি যাব আৰু ভালদৰে একদম দিব লাগিব 10 মিনিট। তাৰপিছত ইয়াত এতিয়া লাহে লাহে কাষ্টিক চ'ডা দিব লাগিব অলপ অলপকৈ, নহ'লে গোটা বান্ধি যাব। কাষ্টিক চ'ডা দি পেলাই আকৌ 5 মিনিটমান ঘুটিব লাগিব। ইয়াত ভালকৈ মিশ্ৰণ কৰিব লাগিব। ইয়াত লাহে লাহে টান হ'ব ধৰিছে। প্লাষ্টিক চ'ডাটো ইয়াত মিশ্ৰণ কৰি দিয়াৰ পিছত ইমান ডেঞ্জাৰাছ নহয় আৰু। এয়া লাহে লাহে টান হ'ব ধৰিছে। প্লাষ্টিক চ'ডাটো মিশ্ৰণ কৰাৰ পিছত ইমান ডেঞ্জাৰাছ নহয় আৰু, হাতেৰে চুব পাৰি। দোকানত কিনিবলৈ পোৱা গোল ঢেলা চাবোনৰ নিচিনা বনাইছোঁ। চাইছোঁ বনাই পেলাই কেনেকুৱা হয়, আপোনালোকক কালি ৰাতিপুৱা ৰিজাল্টটো দিম। পলিথিন এটাৰ ভিতৰত ভৰাই ৰাখি থ'ম, কাইলৈ ৰাতিপুৱা আপোনালোকক আকৌ দেখাম। এইটো এটা আমি আৰু এটা ঢেলা চাবোনৰ নিচিনাকৈ বনাইছোঁ, কেনেকুৱা হয় চাম আমি। আকৌ এটা এনেকৈ বনাইছোঁ, এনেই চিম্পুলকৈ চাইছোঁ আমি কৰি পেলাই কেনেকুৱা হয়। আমাৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব। এয়া কালি বনোৱা কাপোৰ ধোৱা চাবোন, আপোনালোকক এতিয়া কাপোৰ ধুই দেখাম। এইটো চাবোন কালি, এইটো কাটি দেখাইছোঁ। এখন গামোচা আপোনালোকক মই এতিয়া ধুই দেখাম, কিমান লেতেৰা গামোচা। এইটো এটা চোলা, কিমান লেতেৰা চোলা, এতিয়া ধুই দেখাম।
চাওক কিমান ধুনীয়াকৈ ফেনাইছে। এয়া চাওক কিমান ধুনীয়া চাফা হৈ গৈছে। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।